সামাজিক মাধ্যমত নামত বাঢ়িল মোদী কা পৰিবাৰ বহু কেন্দ্ৰীয় মন্ত্ৰী হল প্ৰধানমন্ত্ৰী মোদীৰ পৰিয়ালৰ সদস্য ডিজিটেল ভাৰতত ডিজিটেলি নিৰ্বাচনী প্ৰচাৰ PM মোদীৰ হঠাতেই সামাজিক মাধ্যম ফেচবুক আৰু এক্সত সলনি হল কেন্দ্ৰীয় মন্ত্ৰীসকলৰ বায়োডাটা সামাজিক মাধ্যমত এতিয়া ট্ৰেন্ডিং মোদী কা পৰিবাৰ সকলো কেন্দ্ৰীয় মন্ত্ৰীয়ে ফেচবুক আৰু এক্সত আৰম্ভ কৰিছে ডিজিটেল কেম্পেইন নামৰ পিছফালে ব্ৰেকেটত এনেদৰে সংযোগ কৰিলে মোদী কা পৰিবাৰ গৃহমন্ত্ৰী অমিত শাহ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথকে আদি কৰি বহু কেন্দ্ৰীয় মন্ত্ৰীয়ে সামাজিক মাধ্যমৰ প্ৰফাইলত নিজৰ নামৰ পিছফালে লগালে মোদী কা পৰিবাৰ সন্মুখত লোকসভা নিৰ্বাচনৰ দিন যিমানেই চমু চাপিছে সিমানেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তৎপৰতাত কেন্দ্ৰীয় নেতৃত্বই ন কৌশলেৰে চলাইছে নিৰ্বাচনী প্ৰচাৰ নিৰ্বাচনী প্ৰচাৰত যেন কোনো খুঁত নেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে প্ৰকাশ পাইছে 2024 লোকসভা নিৰ্বাচনৰ বিজেপিৰ শীৰ্ষ নেতৃত্বৰ প্ৰথমখন তালিকা 195 জনীয়া তালিকাৰ প্ৰথমখন তালিকাত নাম আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অমিত শাহ ৰাজনাথ সিং সৰ্বানন্দ সোণোৱাল ধৰ্মেন্দ্ৰ প্ৰধান শিৱৰাজ সিং চৌহান জ্যোতিৰাদিত্য সিন্ধিয়া সম্বিত পাত্ৰ মনোজ তিৱাৰী আদি কেন্দ্ৰীয় মন্ত্ৰীৰ নাম প্ৰথমখন তালিকাতেই নিৰ্বাচনৰ টিকট পোৱা প্ৰাৰ্থীৰ নামত সংযোগ মোদী কা পৰিবাৰ উল্লেখ্য যে নিৰ্বাচনৰ পূৰ্বে এক ভাৰত এক পৰিয়ালৰ শ্লোগান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় মন্ত্ৰীসকলক মোদীৰ পৰিয়াল হ'বলৈ জনাইছে আহ্বান देश के कोटि कोटि लोग मुझे अपना मानते हैं अपने परिवार के सदस्य की तरह मुझे प्यार करते हैं और इसलिए मैं कहता हूं 140 करोड़ देशवासी यही मेरा परिवार है ये नौजवान यही मेरा परिवार है आज देश की करोड़ों बेटियां माताएं बहनें यही मोदी का परिवार है आज देश का हर गरीब ये मेरे परिवार है आज देश के कोटि कोटि बच्चे बुजुर्ग ये मोदी का परिवार है जिसका कोई नहीं है वो भी मोदी के हैं और मोदी उनका है मेरा भारत मेरा परिवार প্ৰধানমন্ত্ৰীৰ আহ্বান মৰ্মে তৎপৰ এতিয়া প্ৰতিগৰাকী প্ৰাৰ্থী এনেদৰে দেশত এতিয়া বলিছে নিৰ্বাচনী বঁটা ভোটাৰক আকৰ্ষণ কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে লৈছে ন পন্থা নেশ্যনেল ডেস্ক প্ৰথম খবৰ